হাই হেল্ল' নমস্কাৰ চিকেনে আছে বোলো আশা কৰোঁ সকলো ভালে আছে তো সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম এতিয়া আমি গৈ আছোঁ গুৱাহাটী এয়া চব গেং এইফালে গেং ৰখি আছে এইফালে আছে গেং তাৰপিছত এইফালে এজন আছে তো সকলোৱে গুৱাহাটী গৈছোঁ গুৱাহাটীৰ পৰা উমানন্দত যাম ৰাতিপুৱা গৈ পাম আৰু ব্ৰেকফাষ্ট কৰি ওলাম আৰু উমানন্দ ফালে নে কি তাৰ পৰা ক'ত যোৱা হ'ব তাৰপৰা ছাছপেঞ্চ চাৰ্টিফিকেটৰ পিছত কৈ আছে আপোনালোকক ক'ত গৈ আছে অঁ নে হাঁহি এটা মাৰি দে হাঁহি বুলি কৈ দিব গোটেইখিনি লাজ কৰিছোঁ দেই এই কেমেৰা আগত ওলাবলৈ লাজ কৰে বাবুটোৱে আৰু কিবা কানি আছে তো সকলোকে ৰাতিপুৱা কি হ'ল লেবেল দেখাইছা নেকি তোমালোক গৈ আছোঁ এইফালে আছে পুনুৱেটি চবেই আছে ইয়াৰ পৰা গৈ আছোঁ আমি বস্তু কৰিম ব্ৰেকফাষ্টটো কৰিম তাৰপিছত আকৌ ওলাই যাম আহিব আমি চবেই আহি গ'লোঁ উঠি আছোঁ এতিয়া ষ্টেচনৰ ওপৰত অভাৰব্ৰিজৰ ওপৰত আহি গ'লোঁ এতিয়া আমি অভাৰব্ৰিজৰ ওপৰত আছোঁ এয়া চাব পাৰে দীপাংকৰ এটি আগফালে গৈ আছে দীপাংকৰ এটি ক'ত গ'ল দীপাংকৰ এটি গৈ আছে সিহঁতৰ লগে লগে গৈ আছে আমি এইফালে এতিয়া গৈ আছোঁ পল্টন বজাৰ এইফালেদি গৈ এইফালে পল্টন বজাৰ ওলাই যাম এতিয়া আমি ৰুমত আহি গ'লে ৰুমত গা পা ধুই ল'লোঁ এইফালে চবেই গা পা ধুই ল'লে এতিয়া গা পা ধুলে আমাৰ লগত আছে বাবা হৰ মহাদেৱ বাবাজী চবেই গা পা ধুই ল'লোঁ এতিয়া আমি ৰুমত এতিয়া উমানন্দ মন্দিৰলৈ এতিয়া ঘাটৰ পৰা মন্দিৰলৈ ওলাই যাম মন্দিৰৰ পৰা আকৌ ইয়াত আহিম ৰুমত এতিয়া আপোনালোকক অলপ তলটো দেখাম আমি য'ত ৰুমৰ ওপৰত আছোঁ বিল্ডিঙত বিল্ডিঙৰ তলটো দেখাম মাৰ্কেট গৈ আছোঁ মাৰ্কেটত এটি কিবা চেণ্ডেল কিনিব বোলে চেণ্ডেল নে কি কিনিব নাজানো এতিয়া চেণ্ডেল কিনিব বোলে গৈ বাহিৰৰ পৰা আহিম उमानंद से वापस आने के बाद 9 बजे हमारा मैरी है तो वहाँ पर जितनी जल्दी हो सकता है हो जाएगा तो आए तो सामान लेके चला हाँ हमारा अभी तो हो गया গৈ আছে মানে কিমান দেৰি ৰুমত আহি পিনি বস্তুবোৰ লৈ যাবি সুধি আছে এতিয়া আমি তললৈ গৈ আছোঁ অলপ আপোনালোকক মাৰ্কেটটো দেখাম চাওক এই বিল্ডিঙতে আছোঁ আমি এইফালে যাম কিবা শ্বপিং কৰিব বোলে এতিয়া চেণ্ডেল নাই বোলে চেণ্ডেল ল'ব চেণ্ডেল লৈ ল'ম চেণ্ডেল ক'ত ওলাই এতিয়া নাজানো গৈছোঁ মানুহ চব নাপুৰা যাম লুকি আছে মাৰ্কেট ন মাৰ্কেট দোকান বজাৰবোৰ খোলাই নাই এই আগতো আছে মাৰ্কেট আনা আগত আমি চেণ্ডেল বিচাৰি এতিয়া আহি কিবা ক'ত পালোঁহি আমি গুৰুদ্বাৰ ন লাখ টকীয়া মাৰ্কেট দীপাই কি ল'বি চেণ্ডেল ল'বি ন হেৰি এতিয়া নাও আছে আমাৰ 9টা বজাত আছে चप्पल का दुकान है लेडीज का चप्पल है लेडीजर सैंडल আগত পাওঁনে নাই চাওঁ মেইনলি মাৰ্কেট খোলাই নাই মাৰ্কেট এটাও খোলা নাই চব বন্ধ হৈ আছে মাৰ্কেটত মানুহে নাই বাদে দেৰি হ'ব ইফালো নহ'ব বৈ ঘূৰ বৈ এনেকৈ যাম বৈ জোতা চোতা লগাই মাৰ্কেটে খোলা নাই না চেণ্ডেলৰ দোকান নাপালোঁ বাৰু এখন কাপোৰৰ দোকান পালোঁ কাপোৰৰ দোকানত এতিয়া কিবা সৰু পেণ্ট ল'ব চেড্ডি হয় भाई अंडरवेयर होगा चड्डी तो यार ले लो सैंडल तो ना पालो बूटे मार्केट बंद भाई आज मार्केट क्यों बंद है यार क्यों बंद है आज क्या करेगा कस्टमर रहता है क्या कस्टमर नहीं रहता ना बोलना तो चाहिए दुकान में এতিয়া ফেঞ্চি মাৰ্কেটত ফেঞ্চি বজাৰত আহিলোঁ কিন্তু কাষ্টমাৰ চাষ্টমাৰ নাই কেনে দোকান বজাৰ চব বন্ধ চব না
এতিয়া এইটো যি ল'বলগীয়া আছিলে লৈ ল'লোঁ। এতিয়া আকৌ গৈ আছোঁ ৰুমলৈ, ৰুমৰ পৰা গৈ আকৌ ওলাম এতিয়া। চিধা ৰুম যাওঁ আৰু এতিয়া গৈ আছোঁ এতিয়া ৰুমৰ পৰা এতিয়া বাই বাই। আকৌ আহিম পেকেজ ল'বলৈ। এইফালে আমাৰ উবেৰ আহি গ'ল এতিয়া, উবেৰত যাম। এইফালে উবেৰ ৰেডি হৈ গ'ল। এতিয়া আমাৰ ট্ৰেইনটো এইটো, আমাৰ উবেৰ আহি গ'ল। এতিয়া উবেৰত উঠিম আৰু বৈ দাদা গুচি যা আৰু এখন মাৰি দিয়া আকৌ উবেৰত উঠি গ'লোঁ। উবেৰত আহি গ'লোঁ এতিয়া। চাৰিজনে হ'ব উঠি লওঁ। গোটেই ৰাতি টোপনি খতি কেনেকুৱা লাগিছে? মজা লাগিছে নে? দিবা কৈ দিয়াচোন। ধুনীয়া লাগিছে টোপনি খতি কৰি। এতিয়া আমি উবেৰত গৈ আছোঁ এতিয়া ঘাটলৈকে যাম। তাৰ পৰা একেবাৰে উমানন্দ মই ভাবিছোঁ পাই গ'লো এইফালে ফাইনেলি মহাবাহুৰ মাজত ব্ৰহ্মপুত্ৰৰ মাজত এতিয়া আমি নাৱত আহি গ'লোঁ। এতিয়া বাবাৰ লগত আহি গ'লোঁ। এইফালে বাবাজী বাবাৰ লগত আহি গ'লোঁ। এতিয়া উঠি গ'লোঁ। সেইফালে এতিয়া আহি আছে দুজন, এইফালে গ'ল। এতিয়া আমি বাবাৰ লগত গৈ আছোঁ। বাবা একবাৰ হৰ হৰ মহাদেৱ বল দিজিয়ে। মহাদেৱ কৈ দিলে। এতিয়া আমি গৈ আছোঁ নাৱৰ ওপৰত উঠি গ'লোঁ। এতিয়া বহি আছে এতিয়া এইফালে টিকেট কাটি আছে। টিকেট কাউণ্টাৰ টিকেট কৰি লওঁ আগত টিকেট লৈ পিনি এয়া চব মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত চৈলি বাবাজী আছে লগত। এইফালে আছে যিটো ভাই কেশৱ ভাই আছে। যিটো গোটেইখিনি মহাবাহুৰ মাজতে আছোঁ, মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত। আমি এতিয়া হাইডখৰলৈ উমানন্দ চাই আছে তাত গৈ আছোঁ। এতিয়া আমি চবেই তালৈ গৈ আছোঁ। এতিয়া চবেই মানে একদম শিকিবি ঐ তাই বুলি কৈ নমস্কাৰ। তেওঁ কিবা কবি নেকি? গোটেইখিনি একেলগে এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজতে আছ। এয়া চব বীৰ লাচিতৰ প্ৰতিমূৰ্তি আছ। আহি ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজতে আছ না। যিসকল মাছ লগত থাকে ইফালেও আছে, চবেই আছে। গৈ আছে এতিয়া আমি বাবাজী আছে এইফালে। কানিয়া নমস্কাৰ নমস্কাৰ। গৈ আছোঁ, গৈ পাম আৰু আছক। আগত ওলাই আছে উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ নে বাবা? উমানন্দ মন্দিৰ এতিয়া গৈ আছে। ফটো মাৰি আছে। পাবলৈ হৈছে এতিয়ালৈকে পোৱা নাই এজক। আমি আৰু এতিয়া আহি পিনি বোৰ্ড আহি পিনি পুৰা চেণ্টাৰত পাই গ'ল। চব এইফালে মন্দিৰ যাম আৰু লগাই দিলে এতিয়া নামিম আৰু লগটো ছাইডত লগাব। এইফালেদি নামিম এতিয়া আমি। ওপৰত মন্দিৰ আছে উমানন্দ মন্দিৰ, এইফালে উঠি যাম। একফালৰ পৰা আহিলোঁ এতিয়া এইফালে দি যাম। ব'লা দিবা মন্দিৰত গৈ আছোঁ এতিয়া। মানুহ চব পাতি গৈ আছে। লাইন লাইন মানুহ। বৈ रुको जरा सबर करो। गई আছে এতিয়া। सीढ़ी में बगाई बगाई के जाता है। आप लोगों ने एनर्जी नहीं थोड़ा गिरा लगा है, पूरा गरम उठ गया हम लोगों को। अभी लाहे धीरे जाएगा। इधर से आ रहा हूँ, अब इधर में उठेगा। सीढ़ी में बगाई बगाई फाइनेली आহি পিনে এতিয়া বাবাৰ লগত মন্দিৰৰ গেটত ফালে আছে বাবা। এতিয়া আহি ফাইনেলি মন্দিৰৰ গেটত পাই গ'লোঁ। উমানন্দ মন্দিৰ সপোন হৈ গ'ল পুৰা। মন্দিৰত পুৰা
পাই গ'লোঁ পূৰা মন্দিৰত আহি পাই গ'লোঁ এতিয়া পূজা পাঠ চব হৈ গ'ল এতিয়া ভগৱানৰ চেতাই পতা কৰিছোঁ সকলো ভালে থাকক ভালে কুশলে থাকক আপোনালোকৰ পৰিয়ালো ভালে কুশলে থাকক আমিও সদায় ভালে কুশলে থাকোঁ তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত এইফালে আমাৰ যিটো চাহ লৈ আহিছে এইফালে যামগৈ এতিয়া পানী চানী লৈ পিনি এতিয়া ঘৰলৈ যামগৈ বহুত ভাল লাগিলে মনত বহুত দিন আশা আছিলে আহিম বুলি ফাইনেলি আহি পাই গ'লোঁ পূজা পাঠ কৰি ল'লোঁ মনটো পূৰা ফ্ৰী মানে মজা লাগি আছে हरामी हो পানী আহি চাহত পৰিছে বোলে চাহ ক'ত লৈ আছ তই বাবাক দিব চাহ এতিয়া বাবা বহি আছে দি ভাজি আছে বাবাক চাহ দিব এতিয়া আমাৰ ফেৰীখন এইফালে দি আহি আছে এতিয়া আহি পাবহি ইফালে ভিতৰত কেমেৰা এলাউ নাছিলে সেইকাৰণে আপোনালোকক ভিতৰটো দেখাব নোৱাৰিলোঁ এতিয়া বাহিৰটো অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিব এইফালে লগৰবোৰ আছে আৰু সেইফালে দীপাংকৰ লগৰবোৰ আছে এইখনে মহাবাহু ব্ৰহ্মপুত্ৰ আমি একেবাৰে ওপৰত আছোঁ এইটোত আমাৰ ফেৰীখন আছে এইফালে আহি গ'ল ফেৰী এখন ব্ৰহ্মপুত্ৰৰ এতিয়া পানী লৈ ল'ম এয়া চক বটলত পানী এই নিবু ভৰাই দে পানীটো এতিয়া আমাৰ নিবু দাদা পানী ভৰাব এতিয়া মহাবাহু পানী পূৰা পানী লৈ ল'ম এতিয়া চক ইফালে আহি গ'ল জলপৰি ইফালে এইখন জলপৰি এইখন প্ৰাইভেট হয় যেনিবা আমি এতিয়া যোনখনত আহিছিলোঁ কি নাম আছিলে হা অঁ মেঘনা এতিয়া মেঘনাত আহিব আমি মেঘনাত যাম এতিয়া যাওঁ নিবু ভাই পানী ভৰাই আছে এইটো মুখনটো মাৰ আৰু লৈ যাওঁ নিয়মত দে নিয়মত পানী লৈ ল'লোঁ পানী লৈ পিনি ঘৰত লৈ পিনি গা ধুম বাল্টি এতিয়া ভৰি চৰি ধুই লৈছে ধুই লওক ময়ো পাৰিলে ভৰিটো ধুই লওঁ আৰু ভৰিটো ধুব পাৰে যেতিয়া আৰু পানীটো ভৰিটো তিয়াই লৈছিলে কয় হাত ধোৱাৰ পাছতহে তাৰ হাতৰ পৰা পৰশুৰাম পথাৰখন এখায় কিবা কিবা এটা কৈ দিয়ে কেনেকুৱা লাগিলে তোক আহি কেনেকুৱা লাগিলে এনেই মন্দিৰত সোমাই ভাল ভাল লাগে ন মনটো বহুত শান্তি লাগিলে তুমি কৈ দিয়া কিবা কেনেকুৱা লাগিলে মন্দিৰত বহুত ভাল লাগিলে নিপু ভাই কেনেকুৱা লাগিলে মোক কেনেকুৱা লাগিলে চবকে মজা লাগিলে শান্তি হৈ গ'ল যিমান টেনশ্যন আছিলে টেনশ্যনো দূৰ হৈ গ'ল কি কোৱাচোন ইফালে ইফালে ফৰেনাৰ মানুহ দুটামান আহিছে আপোনালোকে ফৰেনাৰ আহিছে দুজন ফৰেনাৰ আহিছে দেখাই আছে চব ফৰেনাৰ মানুহ দুজন গৈ আছে এইখন আমাৰখন আহি আছে এতিয়া পানীটো ধৰ অলপ সময় ইয়াতে ৰৈ দিম এতিয়া জলপৰি যোৱাৰ পিছত আমাৰ সেইখন আহি গ'ল এইফালে এতিয়া আমাৰ ব'ট চলিলে এতিয়া ফেৰী যাবলৈ ল'লোঁ সেইফালে উমানন্দ মন্দিৰক বাই বাই দিলোঁ টাটা দিলোঁ আকৌ কেতিয়াবা আহিম ভাগ্য থাকিলে এইফালে এই ক'ত যাবি তই এই কেলা মোবাইলটো মই দলিয়াই দিম মোবাইল গজব বেজ্জতি মোবাইল দলিয়াই দিম ই খং উঠি আছে মোবাইল দলিয়াই এতিয়া আমি গৈ আছোঁ চবকে বাই বাই টাটা দিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই গাইজ আই লাভ ইউ